হেল্ল' গাইজ, নমস্কাৰ সকলোলৈ। আজি আহিছোঁ এয়া জগন্নাথ মন্দিৰ পূজা কৰিম বুলি আহিছোঁ। মই আপোনালোকক সকলোখিনি দেখাই দিম, চাব আপোনালোকক মন্দিৰবিলাক কেনেকুৱা লাগিছে মোক ক'বচোন। ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি জনাব। এয়া মই দেখাই গৈ আছোঁ। এয়া এইফালে আপোনাৰ মই দেখাই দিছোঁ, ৰ'ব দেই। এইফালে এইভাগ আপোনাৰ এইফালে আপোনাৰ এভাগ হয়। এভাগ কি আছিলে? বিমলা মন্দিৰ। এয়া বিমলাৰ মন্দিৰ। এইফালে এয়া আপোনাৰ ডাঙৰ মন্দিৰটো মই দেখাই গৈ আছোঁ। চাওক আপোনালোকে কেনেকুৱা লাগিছে ক'ব খালি। এয়া মই দেখাই গৈ আছোঁ। কাৰণটো মই মানে দেখাই গৈ আছোঁ আপোনালোকক কেনেকুৱা লাগিছে খালি কৈ দিব। মোৰ ভিডিঅ'বিলাক নাচায়, কিন্তু ভাল হোৱা নাই, সেইটো কাৰণে চাব ৰাইজে বেয়া পায় আৰু কি কৰিব, নজনা ভাগে বনাই দিছোঁ আৰু। এয়া দেখিছে, ইফালেদি সোমাই আহে। এয়া হনুমান মন্দিৰ। এয়া ডাঙৰ, চবতকৈ ডাঙৰ ফাঁকি এইটো। চবতকৈ ডাঙৰ মন্দিৰ। এয়া কেনেকুৱা লাগিছে ক'ব খালি আৰু দেই। নজনাই ভাগে বনাইছোঁ আৰু ভিডিঅ'টো, কিন্তু ইমান নাজানো, তথাপিও ইমান এক্সপিৰিয়েঞ্চ নাই বাৰু। জগন্নাথ মন্দিৰ। এয়া মূৰ্তি ভাগ ইমান ধুনীয়াকৈ ৰাখিছে, ইমান ধুনীয়াকৈ ৰাখিছে, দেখিছেনে? আপোনালোকে যদি চাই ভাল পায় মোক খালি কমেণ্ট কৰি জনাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাই বাই।